ইয়াৰ আজি ৰাতিপুৱাই বনালোঁ ইডলি সেই অকণমান ফুড কালাৰ দি গ্ৰীণ কালাৰ কৰি দিছোঁ ইডলিকেইটা এতিয়া উলিয়াই লওঁ ইডলি বনাইছোঁ মা ব্লু নহয় গ্ৰীণ কালাৰ এইটো গ্ৰীণ কালাৰ খাবলৈ এখন হাতেৰে মোবাইল ধৰিছোঁ এইখন প্লেটত আগতে কেতিয়াবা বনাইছিলোঁ এতিয়া কেইটা উলিয়াই থ'লোঁ উলিয়াই লওঁ কেইটা মোৰ এগৰাকী বান্ধৱী আহিছে আৰু তেওঁ নিজে ঘৰৰ পৰা মাংস বনাই লৈ আহিছে মই ভাল পাওঁ কাৰণে বাইদেৱে বোলে আচলতে বান্ধৱীগৰাকীক মই বাইদেউ বুলি মাতোঁ বাইদেৱে বোলে ৰুটি ভাজি খাব এইফালে বাচ্চাকেইটাক ভাত দিছোঁ আমাৰ আলহীয়ে মাংস বনাই আনিছে ঘৰৰ পৰা কিবা এটা কৈ দিয়া হাই বুলি কৈ দিয়া লাজ দিয়া বাবু আণ্টি আঞ্জা আনিছে দিয়া বনাই মাংসৰ আঞ্জা খোৱা মাত কিবা টেষ্টি হৈছে নে মাত টেষ্টি হয় নে আণ্টিৰ টেষ্টি হয় এতিয়া খাই কৈ দিয়া হা সানি দিব লাগিব তুমি মাংস খাইছা মই সানি দিম ৰ'বা হাতখন মই ধুই আহিছোঁ আণ্টি মাংস টেষ্টিকৈ বনাইছানে মা এইজনী হৈছে বাইদেউজনী মই যে ক'লোঁ আৰু সেইজনী বাইদেউজনী ছোৱালীজনী এয়া বাইদেউ ধুনীয়াকৈ মাংস বনাই আনিছে মই বন্ধাকবি ভাজিলোঁ আৰু ৰুটি বনালোঁ এতিয়া আমি এইখিনি খাই লওঁ বিহুত মাহঁতে দিয়া কাপোৰযোৰৰ ব্লাউজটোত এটা নতুন ডিজাইন চিলাবলৈ চেষ্টা কৰিছোঁ এইটো কেনেকুৱা হৈছে জনাব মানে গোটেই হোৱাৰ তথাপি যিখিনি হৈছে সেইখিনি দেখুৱাইছোঁ আলহী যোৱাৰ পিছত ৰাতি এইখিনি কাম কৰিছোঁ মই এইটো ডিজাইন আগতে কেতিয়াও চিলাই পোৱা নাই আজি প্ৰথমবাৰ চিলাইছোঁ ব্লাউজটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক অকণমান দেখুৱাম বাৰু ওচৰতে এখন তুলনি বিয়া আছে আমি এতিয়া তাত যাম মিষ্টাৰ নাযায় যাব নোৱাৰে ভৰিখন যে ভাল খোৱা নাই আৰু ৰ'বা দিম ৰ'বা এটা পিন্ধিছা হৈছে ভাল লাগিছে নে সুধা লাগিছে ব'লা টান ব'লা দেৰিয়ে হ'ল আমাৰ চাউথ ইষ্ট দুটা আছে এইযোৰ ঠান কাপোৰৰ পৰা বনোৱা কাপোৰ এনেকুৱা লাগিছে খবৰচোন বাৰু আপোনালোকে তুলনি বিয়া আগতে এদিন ভিডিঅ' এটা দিছিলোঁ মই সেই মাইনাজনীৰ আজি আছে পাৰ্টিটো দিছে আজি সেইদিনা এনেই খুৱাই থৈ দিছে আৰু একদম ওচৰতে সেইফালে যে অকণমান পেণ্ডেল দেখি আছে সেইখিনিতে যোৱা দিয়া যোৱা অঁ দেহা যোৱা 12 চনত যোৱা ফটো উঠাই দিম মই আমাৰ কইনাজনী চাই দিয়া বাৰু গৰম লাগছিলে দেহা যোৱা তাইকো লোৱাচোন যোৱাজন যোৱা ফটো এটা উঠাই দিওঁ যোৱা এইজনী আমাৰ কইনাজনী ভাল কৈ দিয়া আজিও ন আজি বেছি ধুনীয়া লাগিছে ঠিক আছে ঠিক আছে পকৰি পকৰি নে পকৰি পৰি যাব পৰি যাব পৰি যাব পৰি যাব আমি দিলা এবার সাইডে ওই যা যাবা वाह मुझे कैसा लगेगा सुंदर लगेगा आइका कलम धर आइका लगा थाका बदमाश लगेगा काली मैं देखा पाई सुधिलो कत जा ताई कैसे माटित आमार बेहतर माटित आहा आइका लगा फटो उठो जा जी इच्छा राखे आरो आइका बाय बाय आइका बाय बाय आज कार बिया
আজি কাৰ বিয়া কোৱা তোমাৰ বিয়া মুনুৰ বিয়া মুনু কোন হয় পেহীৰ ছোৱালী ন বিয়া খাই আহিলোঁ এতিয়া আকৌ চানভিক ডেন্স ক্লাছত নিব লাগিব এইখন ইফালে ওচৰতে বিয়া আৰু আমাৰ ঘৰ ইপিনে অকণমান গৈয়ে পায় এইটো ঘৰে নেক্সট ঘৰটো আমাৰ ঘৰ এই চানভিৰ ক্লাছ হয় তলত মই অকণমান ওপৰত আহিছোঁ ভাবিলোঁ আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম আৰু কথাটো হৈছে আপোনালোকে বহুতেই সুধি থাকে অকণমান বৰষুণ পেলাইছে বেছিকৈ দিয়া নাই বাৰু আপোনালোকে বহুতেই সুধি থাকে মোৰ নামটো কি হয় তো আজি কৈ দিওঁ সকলোকে মোৰ চেনেলটোৰ নামটো হৈছে ৰং ৰং আছামিজ ক্ৰাফ্ট ইয়াত ৰং ৰং বুলি আহে মানে চেনেলৰ লগটোৰ তলত কিন্তু মোৰ নামটো চাৰ্চ কৰিলে ৰং ৰং আছামিজ ক্ৰাফ্ট বুলি চাৰ্চ কৰিলেহে আহে ইউটিউবত আৰু আপোনালোকে সেইকাৰণে মোৰ নামটো নাজানে মোৰ আনটো চেনেলৰ নাম হৈছে ৰামধেনু মোৰ নামটো হৈছে মীনাক্ষী ডেকা বহুতে সুধি থকা প্ৰশ্ন প্ৰায়ে সুধি থাকে মোক মোৰ নামটো কি মানে বহুতকে ৰিপ্লাইও কৰোঁ কিন্তু ভাবিলোঁ আজি সকলোকে কৈ দিওঁ যিসকলে মোৰ নামটো সুধি থাকে তেতিয়াহ'লে গম পালেনে মোৰ নামটো হৈছে মীনাক্ষী ডেকা নাম আছে নেকি মীনাক্ষী ডেকা বাৰু যি কি নহওক বাৰু আজি নামটো কৈ দিলোঁ ভাল লাগে সুধি থাকিলে সুধিব আপোনালোকৰ কি সুধিব লগা আছে মোক ভিডিঅ'ৰ তলত সুধিব পাৰে আৰু যদি কিবা সুধিবলগীয়া আছে আচলতে মই এখন কমিউনিটি টেব লগাইছিলোঁ তাতে বহুতে প্ৰশ্ন সুধিছিল কিন্তু উত্তৰবিলাকহে দিয়া হোৱা নাই দিম বাৰু লাহে ধীৰে অকণমান ব্যস্ত হৈ আছোঁ বহুতে গমেই পাইছে মোৰ মিষ্টাৰৰ এক্সিডেণ্ট মানে আগতে এক্সিডেণ্ট হৈছিল এতিয়া অপাৰেশ্যন হ'ল গতিকে ঘৰতে আছে বহুত কাম হয় ল'ৰা ছোৱালী আকৌ চাবলগীয়া হৈছে বজাৰ কৰা কিবা কৰা সকলোখিনি ময়ে কৰিব লগা হৈছে সেইকাৰণে ভিডিঅ'বিলাক এডিটিং কৰিব সময় পোৱা নাই চাই ৰং ৰং আছামিজ ক্ৰাফ্ট চেনেলটো চাই সেইসকলে ৰামধেনু চেনেলটোও চাব ঠিক আছে আৰু আপোনালোকৰ নামবিলাক জনাবচোন কোনে কোনে মোৰ ভিডিঅ' চাই কেতিয়াবা আকৌ ভিডিঅ'ৰ মাজত নামবিলাক ল'বলৈ মই চেষ্টা কৰিম মই দুজন ব্যক্তিক ধন্যবাদ দিবলৈ বিচাৰিম আৰু সেই দুজন ব্যক্তি হৈছে ডক্টৰ দেৱাশ্ৰী গগৈ আৰু ডক্টৰ ৰিণ্টু গগৈ তেখেতসকল বহুত ব্যস্ত মই জনামতে কিন্তু তথাপিও তেখেতসকলে সেই ব্যস্ততাৰ মাজত মোৰ ভিডিঅ' প্ৰায়ে চাই বুলি ক'ব লাগিব দুইটা চেনেলতে চাই আৰু ধুনীয়া কমেণ্ট কৰে সঁচাকৈ মোৰ বৰ ভাল লাগে আৰু মই নিজকে ভাগ্যৱান বুলি ভাবোঁ ইমান ব্যস্ততাৰ মাজতো যে তেখেতসকলে মোৰ ভিডিঅ' চাই তাৰ কাৰণে মোৰ বহুত ভাল লাগে আৰু এতিয়াতো এনেকুৱা হৈছে যে তেখেতসকলৰ কমেণ্ট নাপালে মোৰ কিবা বেয়াহে লাগে বহুত ধন্যবাদ জনাইছোঁ আপোনালোক দুইজনকে কিবা ভুল দেখিলে ক'ব আপোনালোককো ধন্যবাদ জনাইছোঁ যিসকলে এতিয়াও মোৰ ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ জনাইছোঁ তেখেতসকল নাম দুটি এইকাৰণে স্পেচিয়েলি লৈছোঁ মই জানো যে তেখেতসকল বহুত ব্যস্ত সেইকাৰণেহে মই তেখেতসকল দুয়োজনৰে নামটো লৈছোঁ বাকী আপোনালোকেও আপোনালোকৰ বহুমূলীয়া সময় খৰচ কৰি মোৰ ভিডিঅ'বিলাক চাই তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু সেইকাৰণে কৈছোঁ আপোনালোকেও আপোনালোকৰ নামবোৰ জনাব কমেণ্টত কোনে কোনে ভিডিঅ' চাই বা কোনে আজি ছাবস্ক্ৰাইব কৰিছে মই ভিডিঅ'বিলাকত পিছৰ ভিডিঅ'বিলাকত আপোনালোকৰো নামবিলাক ল'বলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাব কাৰোবাৰ সহায় হ'ব পাৰে ইয়াত যে মই কথা পাতি আছোঁ এই চাটখনত দেখিছিলোঁ ইয়াতে এনেকুৱাকৈ মানে কিবা বনাই দিছে আৰু তাৰ ভিতৰত মাটি ভৰাই খেতি কৰিছে মই বেক কেমেৰা কৰি দেখাই আছোঁ এয়া দেখিছেনে এনেকুৱাকৈ অকণমান তলৰ ফালে নাই কিন্তু এয়া মানে ইয়াতে সৰুকৈ আৰু এনেকুৱাকৈ বনাই দিছে দি মাটি ভৰাই দিছে আৰু ইয়াতে খেতি কৰিছে কোনোবা কিন্তু এইটো আইডিয়া ল'ব পাৰে যাৰ বিশেষকৈ যিসকলে চাটত খেতি কৰি ভাল পায় আৰু এয়া খুব ধুনীয়াকৈ বিলাহী আগতেতো আৰু লাগিছিল বিলাহীবিলাক এতিয়াও দুই এটা লাগি আছে আৰু এইফালে ফুল আছিল মই দেখিছিলোঁ এতিয়া নাই বাৰু আকৌ লগাব চাগে ইয়াতে চবতে এনেকুৱাকৈ আইডিয়াটো কাৰোবাৰ কামত আহিব পাৰে সেইকাৰণে শ্বেয়াৰ কৰিলোঁ এইখিনি কি ঠাই ধৰিব পাৰিছেনে বাৰু অকণমান বৰষুণ দিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল লগ পাম আকৌ নেক্সট ভিডিঅ' এটাত তেতিয়াহ'লে ধন্যবাদ আপোনালোকক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰ লগ পাম নতুন এটা ভিডিঅ' বাই বাই